আসসালামু আলাইকুম প্ৰিয় বন্ধু-বান্ধৱ বুজুৰ্গসকল। মানুহ মৰি যোৱাৰ পিছত সকলো আমল বন্ধ হৈ যায়, কিন্তু তিনিটা আমলৰ দৰ্জা সদায় খোলা থাকে। আৰু সেই তিনিটা আমল কি কি সেই বিষয়টোলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই লগতে থাকিব। ধন্যবাদ। এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহ মৰি যোৱাৰ পিছত সকলো আমল বন্ধ হৈ যায়, কিন্তু তিনিটা আমলৰ দৰ্জা সদায় খোলা থাকে। আৰু সেই তিনিটা আমল হৈছে, 1 নম্বৰ সদকায়ে জাৰিয়া। যেনে আপুনি কিবা স্কুল, কলেজ বা মাদ্ৰাছা বা ৰাইজৰ কাৰণে কিবা বনাই থৈ গৈছে, তাতে মানুহৰ উপকাৰ হৈ আছে আৰু মানুহে দোৱা দি আছে, সেই দোৱাটোৰ দৰ্জা কেতিয়াও বন্ধ নহ'ব। দ্বিতীয় নম্বৰ হৈছে ইলম, জ্ঞান, যাৰ দ্বাৰা মানুহৰ উপকাৰ হয়। যেনে আপুনি কাৰোবাক ভাল শিক্ষা দি গৈছে, নামাজ পঢ়া, ৰোজা ৰখা আৰু ইত্যাদি ইত্যাদি শিকাই থৈ গৈছে, আৰু সেই ৰাইজে সেইবোৰ কৰি আছে, তাৰ পৰা আপুনি সওৱাবটো সদায় পাই থাকিব। তৃতীয় নম্বৰ হৈছে ভাল সন্তান। যেনে আপুনি টিচাৰ বনাই থৈ গৈছে, মৌলানা বনাই থৈ গৈছে বা কিবা কিবি বনাই থৈ গৈছে, আৰু আপোনাৰ সন্তানে ভাল কাম কৰি আছে ৰাইজৰ কাৰণে, মানুহে দোৱা দি আছে, সন্তানে আপোনাৰ কাৰণে দোৱা কৰি আছে, সেই দোৱাটোৰ দৰ্জা সদায় খোলা থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফেজ।